What's up, my beautiful people? Welcome back to my YouTube channel, Everything with Prasanna. আজি আমি জানো হক ফাস্ট্যাগৰ বিষয়। What is ফাস্ট্যাগ? আপোনাৰ গাড়ী যদি ফাস্ট্যাগ লগোৱা নাথাকে তেনেহলে আপুনি 200 টকাৰ জাগাত 400 টকা ভৰিব লগা হ'ব পাৰে। ফাস্ট্যাগ কি আহক আমি চাওঁ। ফাস্ট্যাগ হৈছে এটা ষ্টিকাৰ। সেই ষ্টিকাৰটো আপোনালোকৰ সিম কাৰ্ডৰ দৰে কাম কৰে। সেই ষ্টিকাৰটোৰ জৰিয়তে চৰকাৰে আপোনালোকে যে ৰোডত আহা যোৱা কৰে সেই ৰোডৰ টেক্স সংগ্ৰহ কৰে। যেনেকৈ আপোনালোকে হোটেল এখনত গ'লে কিবা পইচা দিব লগা হয়, ঠিক তেনেদৰে আপোনালোকে ৰাস্তাত আহা যোৱা কৰিলেও চৰকাৰৰ টেক্স দিব লগা হয়। সেই টেক্স চৰকাৰে টুল গেট, আপোনালোকে শুনিছে টুল গেট, সেই টুল গেটৰ জৰিয়তে আপোনালোকৰ পৰা টেক্স চৰকাৰে সংগ্ৰহ কৰে। সেইটো আপোনালোকে হাতেৰেও দিব পাৰে, মানে কেছ পইচা, আৰু সেই ফাস্ট্যাগৰ জৰিয়তেও দিব পাৰে। আৰু চৰকাৰে নতুন নিয়ম আনিছে, সেইটো হ'ল যদি আপোনাৰ তাত ফাস্ট্যাগ থাকে তেনেহ'লে আপোনাৰ যদি 200 টকা বিল হয় সেই 200 টকা দিব লাগিব, আৰু যদি আপোনালোকে কেছ পইচা দিব লগা হয় তাৰ দুগুণ পইচা দিব লগা হ'ব। আৰু ধৰি লওক আপোনাৰ তাত 200 টকা আপোনাৰ টেক্স হয়, তেতিয়াহ'লে আপুনি 400 টকা দিব লাগিব। ফাৰ্ষ্ট টেক্স হ'লে NETC, নেশ্যনেল ইলেক্ট্ৰনিক টোল কালেকশ্যন। ইয়াৰ দ্বাৰা ফাস্ট্যাগ যোনটো ষ্টিকাৰ সেইটো আপোনালোকৰ চলে। এতিয়া আহিল ফাস্ট্যাগ, আপোনালোকৰ গাড়ীত যোনটো ফাস্ট্যাগ ষ্টিকাৰ লগোৱা থাকিব তাৰ পৰা চৰকাৰে টেক্সটো কেনেকৈ কাটে। সেই ষ্টিকাৰটোৱে আপোনালোকে জানে এটা সিম কাৰ্ডৰ দৰে কাম কৰে, আৰু যোনটো টোল গেটেদি পাৰ হৈ যাব সেই টোল গেটটোত এটা সেন্সৰ লগোৱা থাকে। আপোনালোকে যেতিয়াই পাৰ হৈ যাব তেতিয়া সেন্সৰটোৱে স্কেন কৰি ল'ব। সেই স্কেনৰ জৰিয়তে আপোনাৰ পইচাটো কাটিব। সেই পইচাটো হয়তো আপুনি ৰিচাৰ্জ কৰিও ৰাখিব পাৰে আপোনাৰ ফাস্ট্যাগ ষ্টিকাৰটোত, বা আপুনি আপোনাৰ একাউণ্টৰ লগতো সেইটো সংযোগ কৰি ৰাখিব পাৰে। তেতিয়া যেতিয়াই কাটিব তেতিয়া আপোনাৰ তাত মেছেজ আহিব। আৰু এই ফাস্ট্যাগ ষ্টিকাৰটোৰ পৰা যে পইচা কাটিব সেই পইচা কটাৰ মেচিনটোক কোৱা হয় RFID, ৰেডিঅ' ফ্ৰিকুৱেঞ্চি আইডেণ্টিফিকেশ্যন। তাৰ জৰিয়তে আপোনালোকৰ পইচাটো কাটি লোৱা হয়, মানে টেক্সটো। আৰু এই ফাস্ট্যাগৰ কেইটামান বেনিফিট থাকে আৰু কেইটামান বেয়া গুণো থাকে। বেনিফিট কেইটা হ'ল এই ফাস্ট্যাগে আপোনাৰ কম টাইমৰ ভিতৰতে হয় কামটো, আৰু মেন পাৱাৰ ইয়াত ইউজ নহয়। মেন পাৱাৰ মানে হৈছে ইয়াত মানুহৰ কোনো কাম নাথাকে, ইয়াত মেচিনৰ যোগেদি কাম হয়। আৰু য'ত মেন পাৱাৰ থাকে তাত কাৰাপশ্যন থাকে, গতিকে ইয়াত কাৰাপশ্যন হোৱাৰ কোনো সম্ভাৱনা নাই। আৰু ছেকেণ্ড হৈছে আপোনাৰ গাড়ীখন ক'ত থাকে সেই ফাস্ট্যাগৰ জৰিয়তে আপুনি গম পাই থাকে। কাৰণ যোনটো টোল গেটেদি পাৰ হৈ যাব আপোনাৰ গাড়ীখন, আপোনাৰ তাত মেছেজ আহিব যে এইটো জেগাৰ পৰা আপোনাৰ টেক্সটো কটা হৈছে, তেতিয়া আপুনি গম পাই থাকিব। কোনোবাই যদি আপোনাৰ গাড়ীখন চলাই থাকে তেনেহ'লে ক'ত আছে আপোনাৰ গাড়ীখন, আপুনি সেইটো গম পাই থাকিব। আৰু বেয়া গুণো আছে। সেই বেয়া গুণ হৈছে এই ফাস্ট্যাগ কেতিয়াবা জানে আপোনালোকে ফাস্ট্যাগ কেতিয়াবা টেকনিকেল প্ৰব্লেম হৈ যায়, সেয়া হৈছে এটা বেয়া গুণ। ফাস্ট্যাগ 7টা ভাগত ভাগ থাকে। আপোনালোকৰ কাৰখনৰ বা গাড়ীখনৰ এক্সেল চাই পেলাই আপুনি গম পাব আপোনালোকৰ কোনটো কালাৰৰ ফাস্ট্যাগ লগাব। 7টা কালাৰ থাকে 7টা ফাস্ট্যাগৰ। এতিয়া আপোনালোকে ভাবিছে চাগে এক্সেল কি? এক্সেল হৈছে আপোনালোকৰ গাড়ীৰ যোনটো চকা থাকে, চকাৰ মাজত যোনটো এডাল, এইটো মই ৰড বুলি কৈছোঁ, ৰডৰ যোনটো লোহা টাইপ থাকে সেইডাল হৈছে এক্সেল। আপোনালোকৰ 4চকীয়া গাড়ীত 2ডাল এক্সেল থাকে। এই 7 প্ৰকাৰৰ ফাস্ট্যাগ কেইটা হৈছে যোনকেইখন আপোনালোকৰ প্ৰাইভেট কাৰ সেই কেইখনত লাগিব ভায়লেট কালাৰৰ ফাস্ট্যাগ। তাত ভায়লেট কালাৰৰ ফাস্ট্যাগ থাকিব, আৰু সেইকেইখনৰ নাম্বাৰ প্লেট আপোনালোকে জানে হোৱাইট কালাৰ। আৰু যোনবিলাক হৈছে কমাৰ্চিয়েল কাৰ সেইবিলাকত লাগিব অৰেঞ্জ কালাৰৰ ফাস্ট্যাগ, আৰু যোনবোৰ হৈছে 2টা এক্সেল থকা সেইবোৰত লাগিব গ্ৰীণ কালাৰৰ ফাস্ট্যাগ। আৰু যোনবিলাক গাড়ীত 3টা এক্সেল থাকে সেইবিলাকত লাগিব য়েল্লো কালাৰৰ ফাস্ট্যাগ। যোনবোৰত 4, 5, 6 এইকেইটা এক্সেল থাকে সেইবিলাকত লাগিব পিংক কালাৰ। আৰু যোনবিলাকত 7টা এক্সেল থাকে সেইবিলাকত লাগিব স্কাই ব্লু। আৰু যোনবিলাক মেচিনেৰী মানে কোনবিলাক? এতিয়া মেচিনেৰী হৈছে যোনবিলাক JCB, ফকলেন,
সেইবিলাক মানে জেচিপিয়ে যায় বিশেষকৈ ৰাস্তাৰে, ফকলেণ্ডটো গাড়ীৰে যায়। জেচিপি যেতিয়া ৰাস্তাৰে যাব তে সেইবিলাকৰ লাগিব ব্লেক কালাৰৰ ফাষ্টেগ। এইসমূহ গাড়ী যেতিয়া আপোনালোকে নেশ্যনেল হাইৱে দি চলাব তেতিয়া এই টোল গেটত যেতিয়া পাৰ হৈ যাব তেতিয়া আপোনালোকে আগতে পইচা টেক্সটো কাটি ল'ব। টেক্সটো কাটাৰ পিছতহে টোল গেটখনৰ দি পাৰ হৈ যাব দিব। এতিয়া কথা হ'ল আপোনালোকে ফাষ্টেগ বনাব কেনেকৈ। ফাষ্টেগ আপোনালোকে বেংকৰ জৰিয়তে বনাব পাৰে বা আপোনালোকৰ লোকেল বয় মানে কিছুমান থাকে টেবুল লৈ বহি থাকে তেনেকৈ ফাষ্টেগ বনোৱা তাত বনাব পাৰে, বা আপোনালোকে অনলাইন এপ্লাই কৰিব পাৰে ফাষ্টেগৰ ষ্টিকাৰটোৰ। তেতিয়া আপোনালোকে অনলাইন আহিব, অহাৰ পিছত আপোনালোকে তাত ৰিচাৰ্জ কৰিব পাৰে বা বেংকৰ লগত কানেক্ট কৰিব পাৰে, তেনেকৈ আপোনালোকৰ পইচাটো কাটিব। অনলাইন আপোনালোকে পেটিএম দি ফাষ্টেগ এপ্লাই কৰিব পাৰে, তাৰপাছত আপোনালোকে ফোনপে' আৰু আপোনালোকে জানে অনলাইন এপবিলাকৰ জৰিয়তে আপোনালোকে পাৰে এইটো বনাবলৈ।